প্ৰচেছন ৰেলী কৰিছোঁ APHLC সকলে লগতে NPP বিলাকো আছিলে আৰু লুৰিণজ্যোতি গগৈ আৰু গোবিন্দ ৰাভা সেইসকলে ৰাভা হাছঙৰ পৰা আহিছে আৰু সুব্ৰত তালুকদাৰ তেওঁলোকে সেই বেলেগ এটা পাৰ্টি আগতে অখিল গগৈৰ লগত আছিলে তেওঁলোকে আছিলে আৰু অখিল গগৈ আজি আহিব নোৱাৰিলে কাৰণ তেওঁলোকৰ এটা যাত্ৰা আৰম্ভ কৰিছে আজি সেইকাৰণে আহিব পৰা নাই নেক্সট টাইম তেওঁলোকে আহিব বুলি কৈছে আমি তেওঁলোকক মাতিম আৰু নামাতিলেও তেওঁলোকে আহিম বুলি কৈছে আৰু আজি আমি আসল ডিমাণ্ডটো অট'নমাছ ষ্টেট লাগে এইটো কনষ্টিটিউশ্যনত লিখা আছে কাৰণ আসাম গভৰ্ণমেণ্টে আমাৰ কাৰ্বি আংলং ডিমা হাছাও ৱেষ্ট কাৰ্বি আংলং অসমৰ ভিতৰত ৰাখি আমাক ৰক্ষণাবেক্ষণাটো কৰিব নোৱাৰিলে কাৰণ আমি অসমতে আছিলোঁ ইমান দিন আৰু কিন্তু 1951ত আমাৰ কাৰ্বিসকলৰ পপুলেশ্যন 88% আছিলে আৰু সব ট্ৰাইবেল লগ হৈ 96% আছিলে এতিয়া অসম চৰকাৰৰ অৱহেলাৰ কাৰণে তেওঁলোকৰ ইনএবিলিটি কাৰণে তেওঁলোকৰ উইকনেছ কাৰণে তেওঁলোকৰ ইনএফিচিয়েঞ্চি কাৰণে আমাৰ কাৰ্বি পপুলেশ্যন এতিয়া 88% হে আছে 88 নহয় 35% আছে আৰু সব ট্ৰাইবেল হৈ পেলাই আমি 49% মানুহে আছে তাৰ মানে একৰ্ডিং টু ল অফ নেচাৰেল জাষ্টিছ আমি কাৰ্বি আংলং বুলি যদি ক'ব খোজে তেতিয়াহ'লে কমচে কম 51% হ'ব লাগে এতিয়া 31% আছে তাৰ মানে অসম চৰকাৰে কাৰ্বি আংলং নষ্ট কৰি থৈ দিলে পুৰা সেইকাৰণে আমি কৈছোঁ অসম চৰকাৰে নোৱাৰে যেতিয়া আমি অট'নমাছ ষ্টেট লৈ পেলাই অসমৰ ভিতৰতে থাকিম কিন্তু আমি ৰক্ষণাবেক্ষণা আমি নিজে কৰিম সেইকাৰণে অট'নমাছ ষ্টেট লাগে বুলি আমি ডিমাণ্ড কৰিছোঁ আজি আৰু 6 শিডিউল paragraph 2 sub paragraph 7 মতে কাউন্সিল ইলেকশ্যন পাতিবলৈ ৰুল বনাব লাগে গুৱাহাটী হাইকোৰ্টে অৰ্ডাৰ দিলে জুলাই 13 তাৰিখ 2018ত দিলে 6 মাহৰ ভিতৰত ৰুল বনাব লাগে বুলি কিন্তু এই কাউন্সিলে এতিয়াও ৰুল বনাব পৰা নাই আৰু আমি ডিমাণ্ড কৰিছোঁ যে PGR VGRৰ পৰা খেৰণী উত্তৰ বৰবিল আৰু অন্য ঠাইত আৰু গভৰ্ণমেণ্ট মাটি এনক্ৰোচমেণ্ট আৰু ৰেলৱে লাইন মাটি এনক্ৰোচমেণ্ট সেইবিলাক ALRR মতে নটিচ নিদিয়াকৈ এভিকশ্যন কৰিব পাৰে ৰুল 18 মতে ফৰ্থ বুলি তাত লিখা আছে নটিচো দিব নালাগে কিন্তু আমাৰ কাউন্সিলে তেওঁলোকে নিজকে বৰ চালাক হৈছে বুলি ভাবিছে ইলেকশ্যন জিকিবলৈ বুলি ভাবিছে কিন্তু তেওঁলোকৰ নিজৰ ল'ৰা ছোৱালী তেওঁলোকৰ ভৱিষ্যতটো তেওঁলোকে বিক্ৰী কৰি থৈছে আৰু তেওঁলোকে এভিকশ্যন কৰিব নোৱাৰিলে সেইকাৰণে ৰুলো বনাব নোৱাৰে এভিকশ্যনে কৰিব নোৱাৰে ডেভেলপমেণ্টো কৰিব নোৱাৰে তেতিয়াহ'লে এই কাউন্সিল থাকিবলৈ কিবা যুক্তি আছে নেকি তেওঁলোকৰ যুক্তি নাই সেইকাৰণে আমি প্ৰাইম মিনিষ্টাৰক ৰিকুৱেষ্ট কৰিছোঁ